এভৰিৱান হাই নমস্কাৰ মই বিশ্বজিৎ আজিৰ টপিকটো হ'ল আমাৰ সপোন ড্ৰিম আমাৰ সপোন মনত বহুত আছে বহুত সপোন পুহি ৰাখিছোঁ সৰুৰ পৰা কিন্তু কিছুমান এনেকুৱা সপোন থাকে যি পূৰা কৰিব নোৱাৰোঁ তো আজি কথা পাতিম সপোন আহক কথা পতাৰ আগতে দুটামান ভিডিঅ' চাই লওঁ তাৰপিছত পাতিম কথা चल चल वे तू बंदे उस गलिए जहाँ कोई किसी को न जाने क्या रहना वहाँ पर सुन बंदे जहाँ अपने ही ना पहचाने रह गए हैं जो तुझ में मेरे लम्हे लौटा दे मेरी आंखों में आके दिल का दरिया बह ही गया राहों में यूं जो तू मिल गया मुश्किल से मैं संभला था टूट गया फिर एक दफा बात बिगड़ी है इस कदर दिल है टूटा टूटे हैं हम तेरे बिन न लेंगे कभी दम तुझे कितना चाहें और हम চালোঁ ভিডিঅ'কেইটা এনেধৰণৰ ভিডিঅ' যেতিয়া আমি ছ'চিয়েল মিডিয়াত পাওঁ আমি প্ৰত্যেকজনে মই মানে মেক্সিমাম মানুহে বা ল'ৰা ছোৱালীয়ে আমি এইকেইটা ভিডিঅ' ছ'চিয়েল মিডিয়াত পালে শ্বেয়াৰ কৰি দিওঁ ড্ৰিম ওৱান ডে উইথ ইউ এনেকুৱা যিকোনো ধৰণৰ আমি শ্বেয়াৰ কৰোঁ মানে আমাৰ ট্ৰেভেল কৰা চখটো মনৰ পৰা আছে কিন্তু আমাৰ পইচা নাথাকে বা ঘৰৰ মানুহে ওলাই যাব নিদিয়ে আমাক কেতিয়াও আমি তেনেকুৱা বান্ধোনত ফাঁচি থাকোঁ এইবোৰ সপোন যিটো পূৰা কৰিব আমি নোৱাৰোঁ কিন্তু মনত হ'লে বহুত ইচ্ছা আছে এদিন নিজৰ দেশখন ঘূৰিব পাৰিলে নিজৰ ভাৰতবৰ্ষখন যদি এবাৰ ঘূৰিব সকলোৰে মন থাকে দেশখন কেনেকুৱানো হয় সকলোৰে এবাৰ চাব মন থাকে প্ৰত্যেকটো জেগা বেলেগ বেলেগ প্ৰত্যেকটো কালচাৰ বেলেগ বেলেগ বুলি আমি জানো তো প্ৰত্যেকটো জেগা এবাৰ ঘূৰি ঘূৰি এই এক্সপিৰিয়েঞ্চটো ল'বলৈ মন যায় কিন্তু আমি সেইটো নোৱাৰোঁ কৰিবলৈ তো সেনেকৈ আমি বান্ধোনত থাকি যাওঁ তো এতিয়াহে আমি গম পাইছোঁ যে আমাৰ সপোনবোৰৰ কিমান মূল্য আছে আমি সপোনবোৰক কোনো ধৰণৰ মূল্য নিদিওঁ জাষ্ট শ্বেয়াৰ কৰি কৰি গৈ থাকোঁ ফেচবুকত ঘৰতে বহি বহি বাছ সিমানখিনিয়ে কৰিছোঁ বহুতে কৰে নকৰা নহয় কিন্তু আমি মেক্সিমামে সেইটো কিছুমানে ভয় কৰি থাকোঁ কিছুমানৰ মনত সাহস নাই কিন্তু মনৰ পৰা ইচ্ছা বহুত আছে সেইটোৱে কিন্তু এতিয়া কৰোণা ভাইৰাছে যেতিয়া আমাক ঘৰত আবদ্ধ কৰি ৰাখিছে লাষ্ট 3 মাহ 4 মাহৰ পৰা আমি এতিয়াহে ঘৰত বহি বহি যিটো অশান্তি পাইছোঁ এতিয়া আমি গম পাইছোঁ যে আমাৰ সপোনবোৰ সপোন হৈ থাকি যাব নেকি এনেকুৱা হঠাৎ যিকোনো কৰোণা ভাইৰাছৰ দৰে এটা মহামাৰী আহিব আৰু আমাক মাৰি লৈ যাব আৰু সপোনবোৰ মনৰ মাজত এনেকৈ থাকি যাব নেকি তো সেইটো ভাবি এতিয়া ভয়ো লাগে তো সেইবোৰ নহওক দেশৰ পৰিস্থিতি আগৰ দৰে ঘূৰি আহক আমি সকলো আগৰ দৰে ওলাই যাম বাহিৰলৈ কিন্তু ওলাই গ'লে এবাৰ সপোনবোৰ পূৰা কৰিবলৈ চেষ্টা কৰিম আৰু ইউটিউবটো এনেকুৱা এটা মাধ্যম য'ত আমি সকলোৱে জানো যে যিকোনো ধৰণৰ ইয়াত কাম কৰিব পাৰি আৰু কিছুমান সপোন ইয়াৰ দ্বাৰা পূৰা কৰিব পাৰি ইউটিউবটো এনেকুৱা এটা প্লেটফৰ্ম তো সেইবাবে ময়ো কেমেৰাৰ আগত ইমান লাজ কৰোঁ কেমেৰা ফ্ৰেণ্ডলি নহয় কথা ক'ব নাজানো কিন্তু ময়ো চেষ্টা কৰিছোঁ কাৰণ আমি ইউটিউবটো দেখি আহিছোঁ দেখি জানা হৈছোঁ যে ইয়াত ভালদৰে কাম কৰিব পাৰিলে ইয়াৰ এটলিষ্ট জীৱনৰ কিছু কামটো পূৰা কৰিব পাৰি বহুত সপোন পূৰা হয় বহুতে ইউটিউবটো কৰি কৰি ট্ৰেভেল কৰি আছে বহুতে বহুত জেগা গৈ আছে তেনেকুৱা কামবিলাক কৰিব পাৰি আৰু আমি কৰিব পাৰোঁ কিন্তু আমি সদায় লাজ কৰোঁ লাজ মানে কি কেমেৰাৰ আগত কথা ক'বলৈ লাজ লাগে মানুহজনে কি ক'ব সেইটো লাজ লাগে মোৰো লাজ লাগে মোৰ এইটো 6 নম্বৰ নে 7 নম্বৰ ভিডিঅ' পাহৰিছোঁ 7 নম্বৰমান ভিডিঅ' চাগে তো ময়ো লাহে লাহে চেষ্টা কৰিছোঁ কিয় কৰোণা ভাইৰাছ আজি আহিছে কাইলৈ শেষ হ'ব দেশৰ পৰিস্থিতি আগৰ দৰে ঘূৰি আহিব আৰু আহিলে চেষ্টা কৰিম ভালদৰে কিবা অকণমান কাম কৰিবলৈ নিজৰ সপোনবোৰ পূৰা কৰিবলৈ তো নাজানো পাৰোঁ নে নাই কিন্তু চেষ্টাটো কৰি চাব পাৰোঁ এবাৰ কাৰণ এটা সময়ত গৈ বেয়া লাগিব ইয়াৰ চেষ্টাই নকৰিলোঁ কিন্তু সেইবাবে এবাৰ চেষ্টা কৰিছোঁ চেষ্টা কৰি চাম
ছ'চিয়েল মিডিয়াত ইমান ব্যস্ত থাকোঁ, ছ'চিয়েল মিডিয়াত দিনে ৰাতি এইবোৰ বস্তুৱে পাই থাকোঁ। বস্তু মানে যিমান পাওঁ আমি ছ'চিয়েল মিডিয়াত প্ৰায় শ্বেয়াৰ কৰোঁ, সপোন সপোন সপোন, ড্ৰিম। কিন্তু এই ড্ৰিমবোৰ পূৰা কৰিবলৈ হ'লে এদিন কিবা এটা কৰিব লাগিব, কাৰণ আমি নিজৰ মাজতে ইমান ব্যস্ত হৈ গৈছোঁ। প্ৰাইভেট চাকৰি এটা কৰোঁ, তাতে কিবা অকণমান দৰমহা পাওঁ, তেনেকৈ চলি থাকোঁ, বা ঘৰতে কিবা এটা কাম কৰোঁ, অকণমান পইচা পাওঁ, এনেকৈ চলি থাকোঁ, জীৱনটো শেষ হৈ যায়। কিন্তু এতিয়া এইবোৰ নাই। এই কৰোণা ভাইৰাছৰ সময়ত যদি হঠাৎ মৰি যাওঁ, মৰি গ'লে সপোনবোৰ দেখোঁ সপোন হৈয়ে থাকিব। এতিয়াহে মনত সেই অনুভৱটো হয় যে নাই, এদিন পূৰা কৰিব লাগিব। তো তাৰ কাৰণে আগবাঢ়ি আহিছোঁ। এবাৰ ইউটিউব কৰিম, ইউটিউবৰ জৰিয়তে অকণমান চেষ্টা কৰিম, পাৰোঁনে নাই নাজানো, কিন্তু চেষ্টাটো এটা কৰি চাম। তো সহায় কৰিব, ছাপোৰ্ট কৰিব। এবাৰ যদি বেয়া হৈছে বা ভাল হৈছে সেইটো জনাব নিশ্চয়, কমেণ্ট কৰি জনালে যিটো কেনেকুৱাকৈ কৰিব লাগে সেইটো ময়ো নাজানো। এটলিষ্ট কোনোবা জানা মানুহ থাকিলে যদি ভিডিঅ'টো চাই আছে তেওঁলোকে কৈ দিব যে বিশ্বজিৎ সকলে নামটো জানে, বা ভিডিঅ'টো চালে গম পাব নামটো বিশ্বজিৎ। তো জনাই দিব এবাৰ কমেণ্টত বোলে বিশ্ব এনেকৈ কৰা নহয়, এনেকৈ কৰা, এনেকৈ কৰিলে বেছি ভাল, বা এনেকৈ কৰিলে বেছি ভাল। যোনে যেনেকৈ জানে বা যোনে যেনেকৈ ক'ব বিচাৰে তেনেকৈ কৈ দিব, চেষ্টা কৰিম কৰিবলৈ। জনাব নিশ্চয়, যদি ভাল হৈছে এটা লাইক বা কমেণ্ট কৰি জনাব, বা কেনেধৰণে কামবোৰ কৰিব লাগে সেইটো ময়ো নাজানো। এবাৰ তেনে জানা মানুহ থাকিলে নিজৰ কথাখিনি কৈ দিব এবাৰ, তেতিয়া ময়ো মই আগলৈ ভিডিঅ' কৰিলে তেনেকৈ কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ লগত এতিয়া কানেক্ট হৈ থাকিবলৈ চেষ্টা কৰিম, বাছ জনাব প্লিজ। চলো বাই বাই।